ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ অসমৰ মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে অতি আপোন মৰমৰ ৰণস্পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ এমপি আমাৰ সকলোৰে শ্ৰদ্ধাৰ কামাখ্যা প্ৰসাদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধা আপোনালোকৰ সকলোৰে অতিকৈ প্ৰিয় আমাৰ স্থানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে আপোন আমাৰ বিহুপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰাজবীৰ সিং ডাঙৰীয়া মাইনৰিটি বৰ্ডৰ ভাইস প্ৰেসিডেন্ট আমার মাজত আছে রাজীৱ বৰুৱা ডাঙৰীয়া আমার ডায়াস গুৱাহাটীৰ ডাইৰেক্টৰ আমার মাজত উপস্থিত আমার সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল আমার উত্তৰ কমলাবাৰী সত্ৰৰ এই ৰাজ মহোৎসৱখন পৰিচালনা কৰি লৈ যোৱা সকলো বিষয়ববীয়া সকলো শ্ৰদ্ধাৰ ব্যক্তিসকল ইয়াত উপস্থিত আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল মোৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ ৰাইজ প্ৰথমতে মই আপোনালোক সকলোলৈ ৰাজলীলা বা ৰাজ মহোৎসৱৰ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আচলতে ইয়াত আজি আহিব পোৱাটো মই নিজকে সৌভাগ্য বুলি মই ভাবিছোঁ মাজুলীত আহি পোৱাটো মোৰ বাবে এটা সৌভাগ্যৰ কথা কোনো মোৰ জাতি কোনোবা নাই জাতি কোনোবা থাকিলে আলহী খোৱাৰ নামত আহিব পাৰে মাজুলীত অকল জিলাৰ কাৰ্যালয় আছে আৰু মোৰ লগত এই কাৰ্যালয়ৰ কোনো কাম নাথাকে আৰু এজন পৰ্যটক হিচাপেও অহাৰ সুযোগে নাপায় সদায় বিভিন্ন কামত জড়িত কিন্তু আজি আমাৰ প্ৰভুসকলৰ আশীৰ্বাদত এই ৰাজ মহোৎসৱৰ নামত ইয়াত আমি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পালোঁ আৰু বিশেষ কৰি আজি ভাওনা দেখা পাম বুলি মই আহিছোঁ আমাৰ এইফালেও লোৱাৰ আছাম ফালেও ৰাজ পূজা হয় ৰাজ লীলা ৰাজ মেলা আমাৰ ৰাজ পূজা আমাৰ ভাওনা প্ৰায় নাথাকে আমাৰ সকলো প্ৰভু শ্ৰীকৃষ্ণৰ লীলা আমাৰ বিভিন্ন মূৰ্তিৰ দ্বাৰা তাত প্ৰদৰ্শন কৰা হয় বাকী নিজে নিজে যাই থাকে নিজে নিজে আহি থাকে তাত একো নাথাকে ভাওনা তেনেকুৱা ধৰণৰ আমাৰ ৰাজ পূজাটো হয় কিন্তু মাজুলীত ৰাজলীলাৰ বিষয়ে আগৰ পৰাই শুনি আহি থাকোঁ কিন্তু চোৱাৰ সুযোগটো পোৱা নাছিল কিন্তু আজি আমাৰ প্ৰভু ঈশ্বৰৰ কাৰণে আজি ইয়াত আহি পাইছোঁ এই পবিত্ৰ দিনত পবিত্ৰ মুহূৰ্তত আৰু বহুতখিনি কথা ৰাজলীলা জানিবলৈ সক্ষম হ'ম সেইটো মই আশা ৰাখিছোঁ আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে ভাৰতৰ সভ্যতা সংস্কৃতি সনাতন ধৰ্ম সেইবোৰ যদিও চলি আহি আছিলে তথাপিও ঈশ্বৰৰ বিষয়ে প্ৰভু শ্ৰীকৃষ্ণ আমাৰ বিষ্ণু দেৱতা যি এই জগতখনৰ সৃষ্টিকাৰী আৰু বিভিন্ন সময়ত কেনেকৈ এই জগতখনৰ ৰক্ষণাবেক্ষণ দি আহিলে এই বিষয়ে তেখেতে পুনৰ প্ৰচাৰ কৰিলে আমাৰ এই অঞ্চলত তেখেতে যদি পুনৰ প্ৰচাৰ নকৰিলে আমি এই অঞ্চলৰ মানুহে ঈশ্বৰৰ বিষয়ে প্ৰভুৰ বিষয়ে আমি আজি যিমানখিনি জনাত সুযোগ পাইছোঁ ইমানখিনি জানিব ভয় লাগে সেয়া এটা সন্দেহ ৫৫০ বছৰ আজি আমি ইয়াত ঈশ্বৰৰ বিষয়ে তেখেতে যিখিনি
আজি বৰলা পদ্মমাতা ডাঙৰীয়াই এই সত্ৰখন স্থাপন কৰাৰ পিছত বা কমলবাৰী সত্ৰখন স্থাপন কৰাৰ পিছত এই অঞ্চলৰ ৰাইজে গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱে যিখিনি কৰি আহি আছিলে এইটো আজি ইয়াত 350 বছৰ এইটো জীৱিত কৰি ৰাখিছে তেখেতৰ পৰাই আৰু আজি আমাৰ প্ৰভু ঈশ্বৰ দেৱ গোস্বামী ডাঙৰীয়াই যি ধৰণৰ কৰি আছে আজি অকল মাজুলীতে আবদ্ধ হৈ থকা নাই আজি মাজুলীৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইত আমাৰ সংস্কৃতিৰ বিষয়ে ধৰ্মৰ বিষয়ে ঈশ্বৰৰ পূজা অৰ্চনা কৰাৰ বিষয়ে আমাৰ বিশ্বাসৰ বিষয়ে আমাৰ গুৰুজনাৰ বিষয়ে এইটো প্ৰচাৰ কৰি থকা হৈছে এইবাৰ দেখিব বহুত ডাঙৰ অনুষ্ঠান কৰিছিলে য'ত ময়ো সৌভাগ্যক্ৰমে তাত যোৱা সুযোগ পাইছিলোঁ আৰু তাতে অসমৰ মানুহৰ বাদেও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা তাত মানুহে ভাগ লৈছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ গুৰুজনাৰ বিষয়ে আৰু অসমীয়াৰ বিষয়ে আমাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু ঈশ্বৰ বিশ্বাস কৰাৰ পিছত সামাজিকভাৱে আমি কেনেকুৱা ধৰণৰ সেৱা কৰোঁ এই বিষয়ে মানুহে অৱগত হৈছে মই আজিও কৈছোঁ প্ৰভু ঈশ্বৰ যে শ্ৰীমন্ত শংকৰদেৱৰ যিটো সপোন আছিলে মানৱ সভ্যতা মানৱ সমাজত সকলোকে এক কৰি থ'লে সদায় ঈশ্বৰৰ নামত আমি যেন সদায় এজনে আনজনক সহায় কৰি যাব পাৰোঁ সদায় আমাৰ জীৱনটো আনৰ কাৰণে আমি অৰ্পণ কৰিব পাৰোঁ সদায় যেন অকল আমি ভালৰ কাৰণে চিন্তা কৰোঁ ভালৰ কাৰণে কাম কৰোঁ সকলোকে আপুনি লৈ পেলাই কাম কৰিব পাৰোঁ কিন্তু আমাৰ গুৰুজনাৰ চিন্তা আছিলে মই কৈছোঁ এইটো ফিনিচিং দিয়াৰ সময় আহিছে এতিয়া এই কামটো আমি ফিনিচিং কৰিব লাগে আৰু আমাৰ প্ৰভু ঈশ্বৰে আজি যেনেধৰণে মাজুলীৰ বান্ধি দি আছে মই সদায় এটা কথা কৈ থাকোঁ যে আমাৰ গুৰুজনাৰ বিষয়ে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি অকল জানিলোঁ আৰু ইয়াতে থাকিলোঁ আমি কাকো প্ৰচাৰ নকৰিলোঁ আৰু সেইটোৰ কাৰণে আমাৰ বিষয়ে গুৰুজনাৰ বিষয়ে বহুত মানুহে নজনা হৈ থাকিল এই 500-550 বছৰ পিছতো মাজুলীত আজি কিমান বছৰ আজি 350 বছৰৰ এটা ইয়াত পৰ্ব উদযাপন কৰি আছে 350 বছৰ ৰাসলীলা ইয়াত কৰি আছে মাজুলীৰ মানুহে কেতিয়াও আমাৰ ল'ৰা ফালে গৈ নগ'ল প্ৰচাৰ নকৰিলে তেনেকুৱা ধৰণৰ ভাওনা কৰাৰ এটা সংস্কৃতি তাত স্থাপন কৰাৰ কাৰণে চিন্তা নকৰে আপোনালোককো মই বেয়া পাইছোঁ অন্য ধৰ্মৰ কেন্দ্ৰ আপুনি চাওক যীশু খ্ৰীষ্ট ক'ত জন্ম হৈছিলে জেৰুজালেমত আৰু আজি মাজুলীত আজি কিমানটা গীৰ্জা আহি গ'ল জেৰুজালেমৰ মানুহখিনিয়ে তেওঁলোকৰ গুৰুৰ বিষয়ে গুৰুৰ চিন্তা গুৰুৰ দৰ্শন বিষয়ে মাজুলীত প্ৰচাৰ কৰিলে আৰু মাজুলীৰ মানুহেও আজি আমাৰ ইয়াৰ গুৰুসকলতকৈ বীৰ পুৰুষসকলতকৈ বেলেগৰ কথাটোহে আমি বেছি ভাল বুলি আজি মানে ভাবি ল'বলৈ ধৰিলোঁ সেইটো হ'ল আমাৰ প্ৰচাৰত আমি আনিব পৰা নাই আৰু এটা উদাহৰণস্বৰূপে মই কৈছোঁ মাজুলী আমাৰ সংস্কৃতি নহয় আমাৰ জীৱন ভাৰতবৰ্ষৰ যদি আমি বৃন্দাবনৰ কথা কওঁ আমাৰ অসমৰ বৃন্দাবন মাজুলী হয় মাজুলীৰ বৃন্দাবন কিন্তু আমি ইয়াৰ সংস্কৃতিটো আমি ইয়াৰ পৰা অসমৰ অন্য জেগালৈ প্ৰচাৰ কৰিব নোৱাৰিলোঁ লৈ যাব নোৱাৰিলোঁ কিন্তু আজি প্ৰভু ঈশ্বৰে কৰি আছে প্ৰভু ঈশ্বৰৰ লগত যোৱাবাৰ ডিগবৈত আমি মিটিং এটা কৰিলোঁ হলা ডাঙৰীয়াৰ নামতে অনুষ্ঠান এটা ইয়াৰ পিছত আমি লখিমপুৰ যোৱাবাৰ ধেমাজিত হৈ গ'ল তো বিভিন্ন জেগাত হৈ আছে আৰু এইবোৰ হৈ থাকিলে আমাৰ মাজত আদান প্ৰদান হয় যিটো আমি পাহৰিছোঁ যিটো আমি জানা নাই এই কথাবিলাক আমি জানিব পাৰিম আৰু এই কথা জানিব পৰাৰ পিছতহে আমি গুৰু
এই বিষয়বিলাক অকল লিখিলে নহ'ব, ভাষণ দিলে নহ'ব, নাটক হিচাপেও এইটো আমি দেখুৱাবলৈ, ভাওনাৰ ৰূপত দেখুৱাবলৈ আমাৰ চেষ্টা থাকিব লাগিব। আজি চাই ৩০০ বছৰ এই সত্ৰখন স্থাপন হোৱাত কোনখন আমাৰ প্ৰভু ঈশ্বৰসকলে কেনেকুৱা ধৰণে মানুহক জীৱন ধাৰণাৰ জ্ঞান দি আহিছে, তেওঁলোকৰ দ্বাৰা আমাৰ জীৱন কেনেকৈ উপকাৰ হৈছে, তেওঁলোকে কেতিয়া বিশেষ বিশেষ কৰ্ম কেনেকৈ কৰি দেখুৱাইছিল, এইবিলাকৰ ওপৰতো আমাৰ চৰ্চা মাত্ৰ হ'লে নহ'ব। আমিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণৰ বিষয়ে, হৰিৰ বিষয়ে যিখিনি ধৰ্মমুক্তি লিখা আছে, ভাগৱত বেদত যিবোৰ লিখা আছে, এইটো যেনেকুৱা আমাৰ মাজত প্ৰচাৰ কৰি আহিছে, ইয়াৰ পিছৰ গুৰুখিনিকো আমি দেখুৱাব লাগে। কেতিয়াবা আমি শ্ৰীমন্ত শংকৰদেৱে যিখিনি কৰিছে এইটোহে দেখুৱাইছো। শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীটো কেনেকুৱা আছিলে, শ্ৰীমন্ত শংকৰদেৱে কেনেকৈ আমাৰ এই অঞ্চলৰ নাম ধৰ্মটো কেনেকৈ প্ৰচাৰ কৰিলে, তেওঁ ক'ত কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল, যিবিলাকে অন্যায়ভাৱে এইটো বাধা দিবলৈ চেষ্টা কৰিছিল, সমাজক এটা বিৰাট দৃষ্টিৰে চাইছিল আৰু আমাৰ সমাজৰ মাজত মিলা প্ৰীতিবিলাক নাইকিয়া কৰিছিল, তেনেকুৱা শক্তিবোৰক আমাৰ গুৰুজনাই কেনেকৈ ধ্বংস কৰি ঈশ্বৰৰ নাম ধৰ্মৰ জৰিয়তে একত্ৰিত কৰিলে। তেওঁ ইয়াৰ পৰা গৈ গৈ কোচবিহাৰ তালৈকে গৈ না ৰেডিঅ' আছে, না টিভি আছে, না গাড়ী ঘোড়া আছে, কিমান কি আছে, ব্ৰহ্মপুত্ৰ পৰ্যন্ত সামৰি পাৰ হৈছিলে গুৰুজনাই। কিন্তু তেখেতৰ বিষয়ে আমাক ভাওনাটো আমি কোনোবা লিখিব লাগিব, আমাৰ গুৰুজনাই লিখিলে নহ'ব, ৰূপী ধৰণৰ কথা। গুৰুজনাই ভাওনা লিখি ভাওনা শিকালে নহ'ব, গুৰুজনাক আমি সদায় কৰিব লাগিব নালাগে। প্ৰভু শ্ৰীকৃষ্ণই হওক বিষ্ণু দেৱতাৰ অৱতাৰী মানুহ, আৰু আমি যদি অসমীয়া মানুহে আধ্যাত্মিক দিশত গভীৰভাৱে যদি আমি বিশ্বাস কৰোঁ আমাৰ গুৰুজনাৰ কৰ্মৰ ক্ষেত্ৰত, আমি সেইটোৱে দেখা পাম বহুত পিছত ঈশ্বৰে শ্ৰীমন্ত শংকৰদেৱৰ ৰূপত আমাৰ মাজত আহি এই সংসাৰখনৰ বিষয়ে জ্ঞান দিব। অজ্ঞান মানুহক জ্ঞান দিব কি হ'ব? আমি যেনেকৈ পালন কৰিব লাগিছিল সেইটো আমি পালন কৰিব পাৰোঁ। এই ভাওনা গুৰুজনাই কৰি যোৱাৰ কাৰণে ইমানখিনি ৰাখিব পাৰিছে নহ'লে প্ৰভু ঈশ্বৰকো আমি মাজে মাজে নামানিব হয়। এই ভাওনাৰ কাৰণে আমি আজি মানিছোঁ। গতিকে সেইটোৰ কাৰণে অকল গুৰুজনাই যি কৰি থৈ গৈছে সেইটোৰ ওপৰতে থাকিলে নহ'ব, গুৰুজনাৰ বাবে সেৱা কৰিব লাগিব, গুৰুজনাৰ কৰ্মক আমি প্ৰচাৰ কৰিব লাগিব, গুৰুজনাৰ ঘাত প্ৰতিঘাতৰ বিষয়েও আমি মানুহক জনাব লাগিব। তেনেকৈ ভাগৱত গীতাৰ কথা ক'ত হৈছে, মানুহে শুনিব, আমি কৈ থাকো, আমাৰ মানুহবিলাক সেইবিলাক কথা বেছিকৈ চৰ্চা নকৰে। শ্ৰীকৃষ্ণ প্ৰভুৰ লগত জড়িত বিভিন্ন ঘটনা আমাৰ অসমত হৈছে। ১৬,০০০ গোপীৰ কথা ভাৰতবৰ্ষৰ কোনো ঠাইত নহয়, এইটো আমাৰ গুৱাহাটীৰ কথা। নৰকাসুৰৰ হাতৰ পৰা মুক্ত কৰিছে শ্ৰীকৃষ্ণই। কিন্তু আমি কিমান সেইটো চৰ্চা কৰোঁ? অসুৰ মূৰা গুৱাহাটীৰ তাক বধ কৰি পেলাই মূৰাৰী উপাধি পাইছিলে শ্ৰীকৃষ্ণ। মূৰাৰ ছোৱালী গুৱাহাটীৰ ভৈৰৱী শ্ৰীকৃষ্ণই ঘটকাসুৰক বিয়া দিছে, আৰু আমাৰ ভৈৰৱী গৰ্ভতে বাৰবাৰিকৰ নিচিনা বীৰ পুৰুষ এজন জন্ম হৈছিলে, যিটো ঘটশ্যাম নামেৰে বিখ্যাত। আজি ৰাজস্থান জয়পুৰ কিন্তু অসমতে নাতি, আমাতে নাতি আছে। স্বয়ং ব্ৰহ্মাই বোলে নৱৰত্ন আহি পালে জ্যোতিষ শাস্ত্ৰ, জ্যোতিষ বিদ্যা যেতিয়া তাত চলি আছিলে, তেওঁ আহি মনিটৰ কৰিছে কেনেকুৱা চলি আছে, কেনেকুৱা চলি থকা নাই। এই বিষয়েও আমাৰ মানুহবিলাক কয়, আমি যদি ভালদৰে অধ্যয়ন কৰি পেলাই ওলাব পাৰোঁ, কিমান ডাঙৰ কথা। নৰকাসুৰ আৰু ব্ৰহ্মাৰ লগত তাতে কথা বাৰ্তাও চলিছিল। তেতিয়া যেতিয়া
এতিয়া নৱৰত্ন জ্যোতিষ শাস্ত্ৰৰ বিষয়ে তাত মানে অধ্যয়ন কৰি থকা হৈছিল। স্বয়ং ব্ৰহ্মাই তেজপুৰ হৰিহৰৰ যুদ্ধত আহি তাতে বানাসুৰ বান ৰজাক জীৱন দৰ্শন বিষয়ে জ্ঞান দি সংসাৰৰ বিষয়ে জ্ঞান দি তাৰ পৰা তেওঁ সন্ন্যাস কৰি দিছিলে, ৰাস্তা এৰি দিছিলে বানাসুৰে, নিজৰ বংশ পৰিয়াল এৰি দিছিলে বানাসুৰে। আৰু এই গোটেই কথাবিলাক আজি আমি বেলেগৰ কথা যে লাগে কিন্তু আমাৰ অসমৰে প্ৰভু শ্ৰীকৃষ্ণৰ কথাবিলাক প্ৰায় আমাৰ অসমৰে কথা গোটেইবিলাক। আজি কংস বধ কৰা এইটো কৰি কংস চৰিত্ৰ লৈ আমাৰ বেছিকৈ ৰাজধানীত ভগা হ'ল। আৰু কংস ৰজা কেনেকৈ হ'ল? নৰকাসুৰ আৰু বানাসুৰে সহায় কৰি কৰি উগ্ৰসেনক কটাই কংসৰ দেউতাক মথুৰাত ৰাজা বনাইছিলে কংস। আৰু কংসই যিদিনা ৰাজপাটত বহিছিল ৰজা হৈছিল সেইদিনাই অত্যাচাৰ আৰম্ভ কৰিছিল বেছিকৈ। আৰু তেওঁ ফল পালে। আৰু এই অত্যাচাৰৰ কাৰণে স্বয়ং প্ৰভু বিষ্ণু দেৱতাই শ্ৰীকৃষ্ণৰ ৰূপত আবিৰ্ভাৱ হ'বলৈ বাধ্য হৈছিল, আহিবলৈ হৈছিল অসমৰ পৰা সম্পূৰ্ণ। তো দীঘলে বক্তব্য মানে জীৱনটো দীঘলে হৈ গ'ল, কথাবিলাক ঈশ্বৰৰ কথা, সৃষ্টিৰ কথা, ভাৰতবৰ্ষৰ এই কথাবিলাক কোনো এই সংসাৰত ইমান হাজাৰ হাজাৰ বছৰৰ ইতিহাস পৃথিৱীৰ কাৰণ অকল ভাৰতৰ ৰামায়ণ আৰু মহাভাৰতত আছে। আৰু এই কথাবিলাক অসমত ঘটিছে, আমাৰ মাজত ঘটিছে। এইটো বেলেগৰ নাই। এইবিলাক কথা চৰ্চা কৰিব গ'লে দিন ৰাতি চলি যাই থাকিব। আমি ধন্যবাদ দিব লাগিব বেদব্যাসক যে তেওঁ কিমান ধুনীয়াকৈ আমাৰ ইতিহাস লিখিলে, আমাৰ জাগাত হোৱা ঘটনা পৰিঘটনাবিলাক লিখিলে। নহ'লে অসমৰ বিষয়ে আমি নাজানিলে, আমি কোনেও নাজানিলে এই বিষয়বিলাক। আমি বাল্মীকিক ধন্যবাদ দিব লাগিব, তেওঁ ৰামায়ণ লিখিছে। কিন্তু অসমৰ বিষয়েও এই ৰামায়ণৰ সময়ত ঘটা ঘটনাবিলাক পৰশুৰাম কুণ্ডৰ কথা লিখিছে, বশিষ্ঠ আশ্ৰমৰ কথা, বশিষ্ঠ মুনিৰ কথা, বশিষ্ঠ মুনিক ৰামে লগ কৰাৰ কথা তেওঁ লিখি গৈছে। কিন্তু আমি প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ ঘটনাবিলাককে আমি কোনো লিখাকৈ কৈ থাকোঁ, তেওঁ নিজে অধ্যয়ন কৰি আমি আজি লিখিব পাৰোঁ। প্ৰভু শ্ৰীমন্ত শংকৰদেৱক আমি বাদ দিলোঁ। ইয়াৰ পিছত আমাৰ যিসকল স্বত্বাধিকাৰী প্ৰভু ঈশ্বৰসকলে আমাৰ জীৱনৰ কাৰণে বহুত কাম কৰিলে, তেওঁলোকৰ বিষয়ে আমি কোনেও হয়তো লিখাই নাই। অকল মুখেদি কৈ আছে, মই পাইছিলোঁ আচৰিত মানুহ আছিলে, এনেকুৱা ভয়াৱহ আছিলে, তেওঁ সমাজৰ কাৰণে নিজৰ সম্পূৰ্ণ উচ্চতা কৰি দিছে, কিন্তু লিখা নাই। আমি মুখেদিহে কৈ আছোঁ, কিন্তু আমিতো লিখিব লাগিব। আৰু তেতিয়াহে মহাভাৰতত ইমান হাজাৰ হাজাৰ বছৰ যিবোৰ ঘটনা লিখিব হ'ব, আমাৰ ঘটনাটো এতিয়া মহাভাৰতৰ পিছত আমি লিখিব লাগিব। মহাভাৰতৰ পিছত আমাৰ শ্ৰীমন্ত শংকৰদেৱে কণ্টিনিউটি আনিলে। এইটো এটা ইতিহাস, এইটো এটা সৰু মহাভাৰত। তেখেতে যিখিনি কাম কৰিছে, ভাৰতৰ সভ্যতা সংস্কৃতি যি এটা আমাৰ দলখন এইটো লৈ তেওঁ কাম কৰি যোৱাৰ কাৰণে আজি আমি ভাৰতবৰ্ষত ৫৫০ বছৰ
ব্যাধি